নমস্কাৰ, মোৰ এটি চমু গল্প নাম দৰিদ্ৰতা মই পঢ়ি শুনাব ওলাইছোঁ। গাড়ীৰ পৰা নামিয়ে ৰাহুলে বৃদ্ধজনৰ ভৰি চুই প্ৰণাম জনালে। বৃদ্ধজন আৰু তেওঁৰ লগত থকা বন্ধুকেইজন আচৰিত হৈ পৰিল। বৃদ্ধজনে সুধিলে, বোপাই, কোন তুমি? ৰাহুলে উত্তৰ দিলে, মই ৰাহুল, আপোনাৰ একালৰ ছাত্ৰ ৰাহুল বৰা। বৃদ্ধজন আচৰিত হ'ল। বৃদ্ধজন আছিল ৰাহুল বৰাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেবু বৰা। তেওঁ ৰাহুলৰ মুখলৈ একেথৰে চাই থাকিল আৰু ৰাহুলৰ শৈশৱৰ জীৱনটো ৰোমন্থন কৰিলে। এসাঁজ খাই এসাঁজ নোখোৱাকৈ ফটা চিটা কাপোৰ পিন্ধি বিদ্যালয়লৈ অহা সেই কণমানি ল'ৰাটো, তেওঁৰ চকুত ভাহি আহিল সেই দিনটোৰ কথা। ৰাহুল, তই কালি কিয় নাহিলি? ছাৰ, মোৰ কাপোৰযোৰ ধুই দিলে, শুকোৱা নাছিল। তোৰ কি আৰু কাপোৰ নাছিল? নাই ছাৰ, সেমেকা মাতেৰে উত্তৰ দিছিল ৰাহুলে। শ্ৰেণীকোঠাৰ অন্য ল'ৰা-ছোৱালীবিলাকে কিৰিলি পাৰি হাঁহি দিছিল। ৰাহুলে লাজতে কান্দি দিছিল। ৰাহুলৰ দেউতাক বিচনাত পৰি থকা এজন ৰোগীয়া। মাকে লোকৰ ঘৰত কঁপালৰ ঘাম মাটিত পেলাই দিনটো লঘোণে থাকি ঘৰখন চলাইছে। দ্বিতীয় দিনা ছাৰে এযোৰ ধুনীয়া কাপোৰ আনি ৰাহুলৰ হাতত তুলি দিলে। সি নেদেখা বস্তু এটাহে যেন দেখা পালে আৰু আনন্দত কান্দি পেলালে। প্ৰতিটো ক্ষণতে ছাৰে ৰাহুলক সহায় কৰি আহিল। ৰাহুল অমায়িক আৰু ভদ্ৰ প্ৰকৃতিৰ ল'ৰা আছিল। পঢ়াতো চোকা আছিল। ছাৰৰ পৰা উৎসাহ আৰু প্ৰেৰণা পাই ৰাহুলে দুগুণ উৎসাহেৰে পঢ়িব ধৰিলে। কেতিয়াবা মাকৰ দুখবোৰ দেখি ৰাতিটো উজাগৰে পাৰ কৰে। মনৰ মাজত নানা চিন্তাই খেলা কৰে। ৰাতিপুৱা বিদ্যালয়ত আহি মন মাৰি বহি থাকে। ৰাহুল আশাবাদী আছিল আৰু তাৰ দৃঢ় বিশ্বাস আছিল। হাইস্কুল শেষান্ত পৰীক্ষাত সি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল। সেইদিনা ৰাহুলে প্ৰধান শিক্ষকৰ ভৰিত পৰি খুব কান্দিছিল। সঁচাকৈ, মানুহৰ মনত যদি দৃঢ় সংকল্প আৰু লক্ষ্য থাকে, এদিন জয় হ'বই আৰু সেইজন ব্যক্তিক কোনো দৰিদ্ৰতাৰে তলাব নোৱাৰে। যিজন ল'ৰাই এযোৰ কাপোৰৰ অভাৱত বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব পৰা নাছিল, সেইজন ল'ৰা আজি বিলাসী গাড়ী লৈ ঘূৰি ফুৰিছে। মানুহৰ জীৱনটো সঁচাকৈ ভগৱানে নানা ৰূপে সজাই পৃথিৱীলৈ পঠাইছে। সেই দুভগীয়া কণমানি ল'ৰাটো আজি এজন ডাঙৰ পদৰ অধিকাৰী, গুণী-মানী চৰকাৰী কৰ্মচাৰী। সঁচা অৰ্থত ধৈৰ্যৰে যি অৰ্জন কৰিব পৰা যায় সেয়া শক্তি প্ৰয়োগ কৰি অৰ্জন কৰিব নোৱাৰি। ছাৰ কি ভাবি আছে? মোৰ মুখলৈ চাই ৰাহুলৰ মাতত ছাৰে সম্বিত ঘূৰাই পালে। নাই, একো ভবা নাই। নমস্কাৰ।